खुलुमबाय रायजो राजा नोंथांमोन स्केम जोंनि लेखाफोरावबो जों जि लेखाखौ फरायनानै गिदिर मानसि जानाय सिमां नुदोंमोन ना बेफोरावबो स्केम जायो बेफोरावबो बिजनेस दङ से थाखोनिफ्राय पुरा 100 थाखोसिम नङा होमबा जों बेखौ बुंनांगोन दा बेफोरबायदि जुदि स्केम जुदि जायोब्ला बा जुदि जिखिनि दामाव फाननांगौ बिनि बारा लाना जुदि फानोबा होनबा जों गैयि बै बे आबाद मावनानै जाग्रा हाजिरा मावनानै जाग्रानि फिसाफ्रा माबायदि जों बैफोराव फरायहैनो हागोन साननो गोनां जायहा कौटि ताकानि मालिक गिदिर गिदिर माहाजोन बेफोरसो बैफोराव फरायहोनो हाबाय होनबा जों हाजिरा मुजिरा मावनानै जाना थानायनि फिसा फिसौफ्रा फरायनायनि जेबो अधिकार बा फरायनो हानायनि जेबो गोहो गैयिखौनो नुहुरबाय जोंनि बिटिआरआव दाबो बिदि सलियो नामा प्रमद बर'आ गोदोहाय सीएम जायै समावहाय बिराद मोजां मोजां बाथ्रा बुंदोंमोन बिटिआरनि सीएमआ लाजि रोङाखै एसेबो गावनि फिसाखौ गाव बिराद गिदिराव सिमां नुदों बियो डक्टर जागोन इन्जिनियार जागोन हेन टेन एक्स वाइ जेड नङा होनबा जों गैयि थाखोआ मा सिमां नुगोन जोंनि गैयि गरिब गुन्द्रानि फिसाफ्राबो दिनै डक्टर इन्जिनियार ना एक्स वाइ जेड जानायनि सिमां थांखि दं नाथाय दिनैनि दिनावहाय जाखिनि स्केम जानाय बा माबा मोनसे जानाय एक्स वाइ जेड जानायखौ नुदों बेफोरखौ नायोब्ला जोंफोरो खानाय दोंसेनिबो दाम गैया थ' दिनैनि दिनाव जेसेबां माहाजोन अब्लासो बै व्यक्तिफ्रासो डक्टर बेफोरबायदि जानायनि सिमां नुदों किन्तु बेफोरबायदिनि मानसिखौबो जों उनावहाय नेक्स्ट उनावहाय बिनानै जानांनायखौ जों नुफिनदों आरो मेगनावबो जों नुदों मेगन सिगाङावबो गोलाव बाथ्रा बुङा बनसुनि सासे दैदेनगिरि मोनसे गोनां बाथ्रा बुंदों बेखौ जों खोनासंनानै लाग्रोनि আজি আমি ওদালগুৰি জিলা বনচু আৰু কেন্দ্ৰীয় বনচু কমিটিয়ে এটা স্মাৰক পত্ৰ আমি দিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাজ্যপাল তেখেতলৈকে আমি স্মাৰক পত্ৰ দিছোঁ যে যোৱা 16 মে 2025 সেইদিনাখন মানে এটা মিডিয়াই পেপাৰে পত্ৰে পোৱা গৈছে যে বিটিআৰত এডুকেশ্যন ডিপাৰ্টমেণ্টত শিক্ষা বিভাগত মানে 4 কোটি টকাৰ এইটো মানে কিতাপ বুক স্কেম বুলি এটা আমি নাম দিছোঁ এইটো তো সেই এইটো বুক সাপ্লাই তো তেওঁলোকে এনেকুৱা কৰিছে যে এখন কিতাপৰ মূল্যটো যিটো 500 টকা সেইটো এটা পাইৰেটেড কৰি তেনে তেওঁলোকে যিটো বিটিআৰ নেতৃত্বাধীন চৰকাৰৰ নেতৃত্ব আৰু বিভিন্ন এইবিলাক বিষয়ববীয়াসকলে তেওঁলোকে একেলগে লগ লাগি তেওঁ পাইৰেটেড কৰি 500 টকাৰ কিতাপখন 15,000 টকাৰ সিহঁতে সাপ্লাই দিছে বা এনেকুৱা মানে তেওঁলোকে পাইৰেটেড কৰি তেনেকুৱা এটা ষড়যন্ত্ৰ কৰিছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আণ্ডাৰত যিখিনি আমাৰ মহাবিদ্যালয় আছে 33খন তো সেইবিলাকত তেওঁলোকে পাইৰেটেড কৰি তেওঁলোকে সাপ্লাই দিছে তো সেইটো বিষয়ে আমি ছাত্ৰ সংগঠন হিচাপে এইটোৱে কওঁ যে এইটো মানে বিটিচিৰ যিখিনি ল'ৰা ছোৱালী আছে সেইটো বহুত এটা মানে হলঠেকত পৰিছে তো এখন 500 টকাৰ কিতাপটোৰ মূল্যটো কেনেকুৱা তেওঁলোকে 15,000 দামত বিক্ৰী কৰিব পাৰিলে য'ত মানে আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে যে নিজৰ মানে খাবলৈ ল'বলৈ এনেকুৱা নোপোৱা মানে অৱস্থা আছে তেওঁলোকে কেনেকুৱা কি ধৰণৰ এইবিলাকত মানে কিবা কৰি তেনে কেনেকুৱা তেওঁলোকে নিজৰ শিক্ষাটো গ্ৰহণ কৰিব বা এইবিলাক মানে এটা প্ৰশ্ন মানে উঠিছে আমাৰ ভিতৰত তো সেইটোৱে আমি ক'ব বিচাৰোঁ যে এইটোৰ বিষয়ে আমি উচিত তদন্ত হ'ব লাগে তো আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ ৰাজ্যপাল আৰু ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়ালৈ এইটো মই আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে CBI NIA যিমানখিনি তদন্ত সংস্থাপনবিলাক আছে তেওঁলোকক এই কেছটো হেণ্ডঅভাৰ কৰিব লাগে আৰু উচিত তদন্ত কৰি যিবিলাক মানে মূল দায়ী তেওঁলোকক শাস্তি দিব লাগে আইনীভাৱে তো সেইটোৱে মই ক'ব বিচাৰোঁ মূল যোনটো অভিযুক্ত মূল যোনটো দায়ী তেওঁ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰ চলি আছে তেওঁৱে শিক্ষা বিভাগৰ দায়িত্বত আছে বিটিচিত তেওঁ নিজে কি নিজৰ ভৰিত নিজে তদন্ত কৰি তেনে নিজৰ ভৰিত নিজে মানে কোচাৰ মাৰি ল'বলৈ বিচাৰিছে নেকি য'ত মানে শিক্ষা বিভাগটো তেওঁৱে মানে চলাই আছে বিটিচিত যে সেই সময়ত ইমান ডাঙৰ কথা কৈছিলে সি এপছৰ সভাপতি থকা টাইমত যে বিটিচিত এনেকুৱা হৈছে মই এইটো হ'ব বিচাৰোঁ এইটো কৰিব বিচাৰোঁ আমি
তেওঁ মানে BTR ৰেকৰ্ড কৰাৰ পিছত UPPL যোগদান কৰি তেওঁ মানে UPPL নেতৃত্বাধীন চৰকাৰৰ যোনটো মুৰব্বী হ'ল PTCৰ মুৰব্বী তেওঁ সেই সময়তে তেওঁ শিক্ষা বিভাগৰ দায়িত্ব লৈছে এতিয়া তেওঁ কৈছিলে যে আমি স্বচ্ছ নিকাৰে চৰকাৰটো চলাই যাম আৰু শিক্ষা বিভাগটো শিক্ষা ক্ষেত্ৰত বহুত উচ্চ আমি পৰ্যায়ত আমি লৈ যাম কিন্তু তেওঁ এইটো নকৰাকৈ এনেকুৱা মানে পৰ্যায়ত আনিলে BTCৰ আমাৰ যিটো বড়োলেণ্ড অঞ্চলৰ আমি শিক্ষা বিভাগটো তো বহুত লাজৰ কথা তো বহুতখিনি দল সংগঠন বা বেলেগ ৰাজ্য বা বাকী কাউন্সিলবিলাকৰ মানে আমাক সুধিলে মানে লাজ লাগে যে তোমালোকৰ শিক্ষা বিভাগত কিয় এনেকুৱা হ'ব লাগে কিয় এনেকুৱা কৰিছে প্ৰমোদ বড়োৱে সেই সময়ত তেওঁ ইমান ডাঙৰ এটা নেতা হ'ল এপছৰ থকা টাইমতে তেওঁলোকে কৈছে ইমান ডাঙৰ কথা ক'লে তো তেওঁৰ কথাত যদি কোনোবা ব্যক্তিয়ে কিবা হৈ যায় তো তেওঁৰ কথাটো হ'ল কি পুৰা মিষ্টিৰ নিচিনা মুখখন মানে এনেকুৱা মিঠা ক'ব যে ডাঙৰ কথা কয় সেইটো মানে তাৰ প্ৰেক্টিকেলতো কাম নাইয়ে তো খালি মানে মুখত যি আহে সেইটোৱে কয় কৰি আছোঁ কিবা কৰিম সেইটো তো আৰু তেওঁ কৈছে কি 4 কোটি টকা যোনটো কিতাপৰ স্কেম হৈছে তো এইটো বুক স্কেম হৈছে তো তেওঁ কৈছে কি এইটো কিবা হোৱা নাই আমাৰ ৰিলিজ হোৱা নাই কিবা হোৱা নাই তো ৰিলিজ নহ'লে কেনেকুৱা আমি এইটো তথ্যটো পালোঁ কি ধৰণৰ মানে এইটো ওলাইলে এইটোতো কোনো এডিট নহয় এইটোতো RTIৰ এটা তথ্য হয় RTI বিভাগটো এনেকুৱা ভুল এটা বা প্ৰিণ্টিং বা টাইপ কৰিতো নিদিয়ে তো সেই হিচাপত আমি প্ৰমোদ বড়ো কোৱাৰ আমি আমাৰ কোনো মিনিং নাই কোনো অৰ্থ নাই যে আমি উচিত তদন্ত বিচাৰোঁ সেইকাৰণে আমি আজি স্মাৰক পত্ৰ দিছোঁ যাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল আৰু ভাৰতৰ মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়ালৈ এইটো আহ্বান যে অতি শীঘ্ৰে CBI NIA যিমানখিনি তদন্তৰ সংস্থান আছে সেইবিলাকক মানে এই কেছত মানে জড়িত কৰিব লাগে আৰু অতি শীঘ্ৰে তেওঁলোকক মূল যোনটো অভিযুক্ত তেওঁলোকক তদন্ত কৰি সাব্যস্ত কৰি এইটো অভিযুক্তবিলাকক আইনভাৱে শাস্তি দিব লাগে